এয়া তিয়াই লোৱা চাকু দানা, চাবু বুলিও কয় চাকু। মানে আজি আমি অম্বুবাচীৰ ভিতৰ যে সেই জলপানত এই চাকু খাম। এৱা গাখীৰ, কল আৰু কঁঠাল আছে, কঁঠালৰ ৰস উলিয়াই ল'ম। খাই বহুত ভাল লাগে আৰু খোৱাটো স্বাস্থ্যৰ বাবেও অতি মানে ভাল। চাকু মাজে মাজে খাব লাগে। আৰু এইকাৰণে আৰু অম্বুবাচীৰ ভিতৰত তাৰোপৰি মাজে মাজে খালে ভাল আৰু চাকু খাব লাগে। আজি আমাৰ আলহীও আছে, গতিকে সকলোৱে মিলি চাকুৰ জলপান খাম আজি ৰাতিপুৱা। মই অলপ পাছত কঁঠালৰ ৰস উলিয়াম আৰু কল আছে, গাখীৰ। আপোনালোকেও খাবচোন অম্বুবাচী বুলি। খোৱাটো ভাল আৰু এনেও খাব পাৰি, অম্বুবাচী বুলি কথা নাই। স্বাস্থ্যৰ পক্ষে অতি মানে চাকু মাজে মাজে খোৱাটো ভাল।